Hey dosto, welcome to back my YouTube channel. So আজি মই গৈ আছো এটা সুন্দৰ ঠাই নদীৰ পাৰলৈ ফুৰিবলৈ গৈ আছো মোৰ বন্ধুৰ লগত। So মই ভাবিলো যে আজি আপোনালোকক দেখাম ঠাইখিনি বহুত ধুনীয়া হয়। So ভিডিওটো একদম শেষলৈকে চাব। হেডস্টো চাওক কি সুন্দৰ ভিউ ইয়া নদীখন শুকাই গৈছে আৰু চাব পাৰে পানী গৈ আছে আৰু মই ইয়াত আছো ইয়া দিস ইজ এ বিউটি একচুৱেলি মই বহুত দিন ধৰি ফুৰিব যাব পৰা নাই চ' আজি আহিলোঁ চ' আপোনালোকে চাব ভিডিঅ'টো একদম শেষলৈকে চাব আৰু আচল ভিউটো আছে মই দেখাই দিছোঁ হে দোস্ত আহি পালোঁ দে তামাম পানী ইয়াত চ' কেনেকৈ যাওঁ আহি ইয়াত চাব পাৰে হে দোস্ত কেনে পাইছে আপোনালোকে চ' কমেণ্ট কৰি জনাব জেগাখিনি কেনেকুৱা চ' মই জেগাখিনি আৰু ভালকৈ এক্সপ্ল'ৰ কৰিম চ' চাই থাকক ভিডিঅ'টো একদম শেষলৈকে চাব আৰু মেইন জেগাখিনি পোৱাই নাই এতিয়ালৈকে আগত আছে বোলে So enjoy this video. I hope যদি আপোনালোকৰ ভিডিঅ'টো ভাল লগা নাই বেয়া পাইছে ভিডিঅ'টো চাই তেনেহ'লে ডিছলাইক কিন্তু জৰুৰ কৰিব দেই কাৰণ মই ডিছলাইক কৰিলেও বেয়া নাপাওঁ কাৰণ মই আৰু ভালকৈ বনাবৰ চেষ্টা কৰিম যদি ডিছলাইক আহে চ' চাই থাকক এইটোৱে আমাৰ কি কয় এইটো জয়পুৰৰ বেকী নদীৰ পাৰে এইটোৱে চ' মই ইয়াৰ আগতে আহিছিলোঁ কিন্তু ইমান ধুনীয়া নাছিল চ' এইবাৰ বহুত ধুনীয়া হৈছে চাওক আপোনালোকে প্লেচটো কেনেকুৱা আপোনালোকে ইফালে আহি পিকনিকো কৰিব পাৰে ভাল একদম নেচাৰেল হয় নদীৰ পাৰটো ইয়াত কোনো ধৰণৰ ইয়াত আপোনালোকে প্লাষ্টিক বা কোনো আৱৰ্জনা দেখা নাপাব একদম চাফ চিকুণ হয় চাওক জেগাখিনি একদম বঢ়িয়া হাই মানে কেছটো এনেকুৱা হ'ল এই বালি যে চাইছে চাওক ইমান বালি যে আছে এই বালিত গাড়ীখন আগুৱাই নাযায় চ' আমি গাড়ীখন ৰখি খোজকাঢ়ি যাই আছোঁ আগত সিহঁতে আগত গুচি গ'ল মই অকলে আছোঁ মনটো একদম ফ্ৰেছ হৈ গ'ল এনেকুৱা জেগাত আহি না মনটো একদম ফ্ৰেছ হৈ যায় মানে
চাওক সদায় ঘৰত বহি থাকি মনটো ইমান ভাল নালাগে চাওকচোন এনেকুৱা পৰিৱেশ কি সুন্দৰ পৰিৱেশ চাওক এবাৰ চ' আপোনালোকেও ঘূৰিব লাগে ঘৰৰ পৰা ওলাওক কষ্ট কৰি আহিছোঁ অৱস্থা বেয়া হৈ গৈছে একদম মোৰ ইয়া চাব পাৰে উপায় নাই আৰু কি কৰিম চ' ইমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ ছাবস্ক্ৰাইবটো বানতা হে বছ সিহঁতো মোক ইয়াত এৰি থৈ গুচি গ'ল চ' মোৰ অতি সোনকালে যাব লাগে ये देखो ये इधर चोरी करके ये खा रहा है इधर सारे लोग उधर है उधर घूम रहे हैं ये इधर आके खा रहा है इधर देख लो इसका सारा थोबरा पहले देख लो ये क्या है और ये हम खा रहे हैं ये एक नंबर का कमीना इंसान है हमारे जितने भी फ्रेंड है उनमें से ये एक नंबर का कमीना इंसान है इसको अच्छे से देख लो गजब बेइज्जती है ये पहली बार नहीं ये हमारे साथ डाले ये हमारे साथ ऐसा ही करता है सर এতিয়া চাওক ইমান ধুনীয়া পৰিৱেশ তো আৰু সিহঁতে ইয়াত ফটো মাৰি আছে আৰু চাওক মোৰ হালত একদম বেয়া হৈ গৈছে মোৰ অৱস্থা বেয়া हमको छोड़ के वो लोग चले गए अभी अब क्या करेगा देखते हो क्या होता है हेडस्तो এতিয়া আমি ঘৰত গুচি যাম চ' এইখিনিয়ে লাষ্ট